সাবস্ক্রাইব কৰক মিউজিক আসাম টিভি চেনেল আৰু বেল আইকনটি দবাই দিয়ক লেটেষ্ট আপডেট পাবৰ বাবে নমস্কাৰ গ্ৰহণ কৰিব মই প্ৰণৱে আপোনালোক সকলোকে স্বাগতম জনাইছো মিউজিক আসামৰ এটি নতুন অনুষ্ঠান অসমীয়া চলচ্চিত্ৰ জগত এই অনুষ্ঠানটোৰ দ্বাৰা আপোনালোকে দেখিব পাৰিব বুজিব পাৰিব বা শুনিব পাৰিব অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ পৰা বৰ্তমানলৈ চলি অহা বিভিন্ন কথা বতৰা বিভিন্ন তথ্য আপোনালোকৰ লগত দাঙি ধৰিবলৈ চেষ্টা কৰিম আজিৰ আমাৰ টপিক অৰ্থাৎ বিষয় হ'ল অসমীয়া ছবিলৈ ৰং কেতিয়া আহিল অৰ্থাৎ অসমীয়া ছবি ৰঙীন কেতিয়া হ'ল হে আৰু বিশেষ পলম নকৰি আহক আৰম্ভ কৰো অসমীয়া গীত মানে মিউজিক আছে বৰ্তমান হোৱা নিৰ্মাণ হোৱা প্ৰতিখন অসমীয়া ছবিয়ে পিছে ৰঙীন হে ছবিখনৰ বিষয়ে বাতৰি লিখোতে বা বিজ্ঞাপন দিওতে ৰঙীন শব্দটো ব্যৱহাৰৰ প্ৰয়োজন নহয় কাৰণ এতিয়া সকলোৱে জানে যে ছবিবোৰ ৰঙীন কিন্তু এটা সময়ত প্ৰয়োজন আছিল ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰ পৰা পুলক গগৈ পৰিচালিত সাদৰীলৈ যিখিনি অসমীয়া ছবি নিৰ্মাণ হ'ল তাৰে ভিতৰৰ দুই এখনৰ বাহিৰে বাকি সকলোবোৰ ছবি কলা বগা অৰ্থাৎ ব্ল্যাক এণ্ড হোৱাইট ছবি আছিল পৰৱৰ্তী পৰ্যায়ত নিৰূপম পৰিচালিত শ্ৰী শ্ৰী মা কামাখ্যাৰ পৰা বৰ্তমানলৈ যিখিনি অসমীয়া ছবি নিৰ্মাণ হ'ল সেই আটাইখিনিয়েই ৰঙীন অৰ্থাৎ কালাৰ ছবি কিন্তু তাৰে ভিতৰত তিনিখন ছবি ব্ল্যাক এণ্ড হোৱাইট অৰ্থাৎ কলা বগা ছবি হিচাপে নিৰ্মিত হ'ল আৰু সেইকেইখন হ'ল প্ৰবীণ বৰাৰ অংগীকাৰ গৌৰী বৰ্মনৰ যুগে যুগে সংগ্ৰাম চন্দ্ৰ তালুকদাৰৰ জেতুকী এতিয়া ক'বলৈ গৈ আছো প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ বিষয়ে আৰু সেইখনে হ'ল কমল নাৰায়ণ চৌধুৰী পৰিচালিত ভাইটি ভাইটি প্ৰযোজনা কৰিছিল ডিমাপুৰৰ একে জুদে যায় আৰু ছবিখনৰ নিৰ্মাণত খৰচ হৈছিল প্ৰায় 5 লাখ টকা ভাইটিত অভিনয় কৰিবলৈ আহিছিল সেই সময়ৰ জনপ্ৰিয় কৌতুক অভিনেতা জুনিয়ৰ মেহমুদ ছবিখনৰ নাম ভূমিকাত অভিনয় কৰিছিল মাষ্টাৰ সিদ্ধাৰ্থই এতিয়া আহো আংশিক ৰঙীন ছবিৰ বিষয়ে আংশিক ৰঙীন ছবি মানেনো কি আংশিক মানে আধৰুৱা অৰ্থাৎ অৰ্ধ ৰঙীন ছবি ৰিলৰ কিছু অংশ ৰঙীন আৰু কিছু অংশ ব্ল্যাক এণ্ড হোৱাইট এনেদৰে নিৰ্মিত হৈছিল আজিৰ পৰা কিছু বছৰ পূৰ্বে নিৰ্মিত হৈছিল কিছু চিনেমা মানে কিছু চলচ্চিত্ৰ আৰু অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত প্ৰথম ৰং আনিছিল ডক্টৰ ভূপেন হাজৰিকাৰ শকুন্তলাই আৰু শকুন্তলাক প্ৰযোজনা কৰিছিল কাশী প্ৰসাদ বিহানীয়ে সংগীত পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকা ছবিখনৰ অন্তৰ্ভুক্ত গীতকেইটাৰ ভিতৰৰ কিছু অংশ আপোনালোকৰ আগত আগবঢ়োৱা হ'ল নবমল্লিকাৰে থকা জানো পালাব মালিনী নৈতে শীতলিব পদুমৰে বৰষণ পায় পানী দিওঁ দেখিয়ে ভাষাটি হেৰাই দিওঁ দেখিয়ে ভাষাটি হেৰাই আজিৰ এই খণ্ডটি চাই আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্ট বক্সত জনাব যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব যদি অকণ বেছি ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই জয় অসম